Hello everyone, Bonali's Kitchen আনটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকৰ আগলৈ এটা একেবাৰে সহজ আৰু ইয়ামি টেষ্টি ৰেচিপি লৈ আহিছোঁ। এইটো হৈছে নাৰিকলৰ আৰু চুজি লাডু। একেবাৰে সহজ বনাবলৈ, চবেই বনাইছে চাগে বিহু বুলি। তো মই বিহু বুলি কেনেকৈ বনালোঁ আপোনালোকলৈ আগবঢ়াইছোঁ। বলক তেতিয়াহ'লে দেৰি নকৰি আজি ভিডিঅ'টোলৈ আগবাঢ়োঁ। একেবাৰে সহজভাৱে বনোৱা চুজি আৰু নাৰিকলৰ লাডু ৰেচিপি। চুজি আৰু নাৰিকলৰ লাডু ৰেচিপিটোৰ কাৰণে মই প্ৰথমতে নাৰিকলখিনি এনেকৈ পিচি লৈছোঁ। মই পিহনাত পিচি লৈছোঁ, মানে ৰুকনিখনত। নাৰিকলটো সৰহ লৈছোঁ, চুজিখিনি কম লৈছোঁ, আৰু এইফালে লৈছোঁ চেনিখিনি মই মিক্সিত পিচি লৈছোঁ। আৰু ইয়াৰ লগতে লৈছোঁ ড্ৰাই ফ্ৰুইটছত মই কাজু নাই লোৱা, মই এইটো বাদাম লৈছোঁ। আৰু লৈছোঁ কিচমিচ। এইখিনি মই গোটেইখিনি অকণমান ঘিউত ফ্ৰাই কৰি ল'ম। এইখিনি তেল ৰিফাইন তেলতো বা বাটাৰটো ফ্ৰাই কৰিব পাৰে, মই কিন্তু ঘিউত দিছোঁ। ঘিউত ফ্ৰাই কৰিলে খাবলৈ এটা ধুনীয়া গোন্ধ ওলায়। এইখিনি মই প্ৰথমতে ফ্ৰাই কৰি ল'ম। যেতিয়ালৈকে কিচমিচটো অকণমান ফুলি নাহে তেতিয়ালৈকে মই ফ্ৰাই কৰি ল'ম। এইখিনি ফ্ৰাই হৈ গৈছে প্ৰায়। কিচমিচটো অকণমান ফুলি আহিছে, তেতিয়া মানে খাবলৈ সোৱাদটো অকণমান ভাল হয়, আৰু লগতে বাদামটো অকণমান মচমচীয়া হয়। ঠাণ্ডা হৈ গ'লে তেতিয়া খাবলৈ ভাল হয়। আৰু এতিয়া মই গোটেইখিনি কাঢ়ি ল'ম। এইখিনি ঠাণ্ডা হ'বলৈ ৰাখি দিলোঁ, আৰু অলপ ঘিউ দি দিছোঁ মই। ইয়াত ৰিফাইন তেল ঘিউ মিক্স কৰিও বনাব পাৰে, বা অকল বাটাৰতো বনাব পাৰে, নহ'লে অকল ৰিফাইন তেলতো বনাব পাৰি। মই অকল ঘিউতে বনাইছোঁ। প্ৰথমতে মই চুজিখিনি অকণমান ভাজি ল'ম। চুজিখিনি মই ৰঙা হ'বলৈ নিদিওঁ, একেৰাহে অকণমানকৈ লৰাই থাকিম। বিহু বুলি চাগে সকলোৱে বনাইছে, মইনো কেনেকৈ বনাইছোঁ সেইটোকে দেখাবলৈ লৈছোঁ। খাবলৈ খুব সোৱাদ হয় ধৰণে। এইটো মই ভজা প্ৰায় হৈয়ে গৈছে। মই বেছি ৰঙচুৱাকৈ নাভাজোঁ, ৰঙা হৈ গ'লে বেয়া লাগিব। আৰু কেৰাহীখন চাওক, মই এইখন কেৰাহীত ইমান মানে হালধি ইউজ নকৰোঁ। তো হালধি ইউজ কৰা কেৰাহী হ'লে ধৰক হালধীয়া হৈ যাব পাৰে, সেইকাৰণে মই এইখন কেৰাহীতে বনাইছোঁ। এইখিনি ভজা প্ৰায় হৈ গৈছে। এইখিনি মই এখন প্লেটত কাঢ়ি ল'ম গোটেইখিনি। তাৰপিছত মই ইয়াতে নাৰিকল আৰু চেনিখিনি মই একেলগে সানি ল'লোঁ। মিক্স কৰি লৈ পেলাই মই এই ধৰণে দি দিছোঁ। একেলগে নিদিলেও হয়, বেলেগেও দিব পাৰি। মই একেটা বাতিতে গোটেইখিনি মিলাই ল'লোঁ। মিলাই লৈ অকণমান ভাজিম মানে কি, ইয়াৰ যিখিনি চেনিটোৱে পানী এৰে ন, সেই পানীখিনি এটা চেচনি শব্দ আহে, তো সেই চেচনি শব্দটো নাইকিয়া হোৱালৈকে ভাজি ল'ম। এইখিনি ভজা হৈ আছে, আৰু ইয়াৰ লগতে চুজিখিনি এড কৰিম। যেতিয়া পানীখিনি শুকাবলৈ ধৰিব, চেচনি শব্দটো নাইকিয়া হ'ব, তেতিয়া ইয়াত মই চুজিখিনি এড কৰিম। ভাজি থোৱা চুজিখিনি দি দিলোঁ, আৰু লগতে মই এইখিনি মিক্স কৰি ল'ম। তাৰপিছতে মই ড্ৰাই ফ্ৰুইটছখিনিও লগতে দি দিম। ইয়াত যিকোনো ধৰণৰ ড্ৰাই ফ্ৰুইটছ দিব পাৰে। মিক্স কৰি ল'ম। বেছি টাইম ভাজি থাকিব নালাগে, আৰু ৰঙা হোৱালৈকে ভাজিব নালাগে। ড্ৰাই ফ্ৰুইটছখিনি দি দিছোঁ, আৰু গেছটো একেবাৰে মিডিয়ামতকৈ একেবাৰে ল' ফ্লেমতে ৰাখিছোঁ মই গেছটো। এইখিনি হৈ গৈছে ভজা। বেছি টাইম ভাজি থাকিলে গোটা বান্ধি যাব, তেতিয়া লাডুটো বনাবলৈ দিগদাৰ হ'ব। আৰু এতিয়া এচামুচমান মই ঘিউ এড কৰি দিছোঁ। গোটেইখিনি মিক্স কৰি ল'ম। মিক্স কৰা হৈ গৈছে। এইখিনি মই এতিয়া ঠাণ্ডা হোৱালৈকে ৰাখি দিম কেৰাহীতে। এইখিনি মিক্স কৰা হৈ গ'ল, গেছটো বন্ধ কৰি দিলোঁ, আৰু এইখিনি ৰাখি দিম ঠাণ্ডা হোৱালৈকে। বেছি ঠাণ্ডা হ'বলৈ দিয়া নাই, অকণমান কুহুমীয়া টাইপৰ হৈ আছে। বেছি ঠাণ্ডা হৈ গ'লেও লাডুটো নবনিব। একেবাৰে ঘিউতে বনোৱা হৈছে লাডুটো।
খাবলৈ খুব সোৱাদ হ'ব। এইটো চাওক, এইটো বনাই হোৱাৰ পিছত কিন্তু লগালগ খাব নোৱাৰি, অকণমান নৰ্মেল টেম্পাৰেচাৰতে ৰাখিব লাগিব। ফ্ৰিজত নথলেও হ'ব, তথাপিও এইখিনি। আৰু ইয়াতে কাঁহীখনত যিখিনি অকণমান শুকান চুজি আৰু অকণমান চেনি, নাৰিকলৰ গুড়ি লাগি আছিলে, সেইখিনিত মই লাডুটো এনেকৈ মিলাই দিছোঁ। দেখিবলৈও ধুনীয়া হয় আৰু খাবলৈও অকণমান ওপৰৰ পৰা শুকান শুকান লাগিব, খাবলৈ ভাল লাগিব। আৰু ইয়াৰ মাজে মাজে বাদাম, খিচমিচ এইবোৰ পোৱা যাব, খাই আৰু টেষ্টি লাগিব। চাইজটো নিজৰ মতে দিলেই হ'ল। মই অকণমান মিডিয়ামত বনাইছোঁ, একেবাৰে ডাঙৰো নহয়, একেবাৰে সৰুও নহয়। এইখিনি বনোৱা হৈ গ'ল, চুজি আৰু নাৰিকলৰ লাডু। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিব। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।